মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ধুবুৰী আদালতে দিলে এক গুৰুত্বপূৰ্ণ ৰায়দান। ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে ধুবুৰী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে। ধুবুৰী সদৰ আৰক্ষী থানাৰ অধীনস্থ AM ৰোড বজাৰ আৰক্ষীয়ে IG ৰোডৰ 13 নম্বৰ ৱাৰ্ডৰ পৰা দুই ভাতৃক গ্ৰেপ্তাৰ কৰিছিল। 2022 বৰ্ষত গুলজাৰুদ্দিন আহমেদ ওৰফে ৰাজু আৰু গফৰুদ্দিন ওৰফে ৰাকেশ নামৰ দুই ভাতৃক ধুবুৰীৰ AM ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা দুই ভাতৃৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত 363/22 নম্বৰত গোচৰ ৰুজু হৈছিল। গ্ৰেপ্তাৰৰ পিছতে দুই ভাতৃক ধুবুৰী আদালতে জেল হাজতলৈ প্ৰেৰণ কৰিছিল। প্ৰায় এটা বছৰ বিচাৰ প্ৰক্ৰিয়াৰ চলাৰ পিছত আজি ধুবুৰীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দুই ভাতৃক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ উপৰিও 1 লাখ টকাকৈ জৰিমনা বিহে। আনকি জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাবাস খাটিব লাগিব বুলি উল্লেখ কৰে চৰকাৰী পক্ষৰ অধিবক্তা দীনেশ চৌধুৰীয়ে। উল্লেখ হৈছে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ সৈয়দ বুৰহানুৰ ৰহমানৰ আদালতে দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান। মই এডিশনাল পিপি ধুবুৰী এডিশনাল ডিষ্ট্ৰিক্ট জাজ কোৰ্টৰ এডিশনাল পিপি। আজি আমাৰ কোৰ্টত মহামান্য এডিশনাল ডিষ্ট্ৰিক্ট এণ্ড সেশন জাজ ঐতিহাসিক ৰায় প্ৰদান কৰে। এইটো কেছটো হ'ল NDPS এক্টৰ কেছ। এইটো ধুবুৰী থানা কেছ নম্বৰ আছিল 363/22C ধাৰাত এইটো কেছটো ৰেজিষ্টাৰ হৈছিল, যিটো কমাৰ্চিয়েল কোৱাণ্টিটি বুলি কয়। মানে বেছি পৰিমাণে যদি এইটো হেৰি থাকে কণ্ট্ৰাবেণ্ড আইটেম যেনে ড্ৰাগছ, এইটো কেছ 22C হেৰি হয়, কেছ ৰেজিষ্টাৰ হয়। আৰু এইটোৰ পানিছমেণ্টৰ প্ৰভিজন আছে 20 years জেল, আপ টু 20 years আৰু 10 বছৰো দিব পাৰে, লগতে 1 লাখ টকা ফাইন। আজি আমাৰ মহামান্য আদালতে সব এইটো সাক্ষীবাদী চাই মেলি আৰু আমাৰ চৰকাৰী অধিবক্তাৰ তৰফৰ পৰা মই আমি যুক্তি তৰ্ক দাঙি ধৰাৰ পিছত আজি ৰায়দান কৰে। ৰায়দানত আসামী দুজনৰ নাম হ'ল গুলজাৰুদ্দিন আহমেদ ওৰফে ৰাজু আৰু এজনৰ নাম হ'ল গফৰুদ্দিন ওৰফে ৰাকেশ। এওঁলোকে দুজনে আমাৰ ৱাৰ্ড নম্বৰ 13 IG ৰোডৰ নিবাসী হয়। দুজনৰ বিৰুদ্ধে এইটো সাক্ষীবাদী প্ৰমাণ হোৱাত আজি সশ্ৰম কাৰাদণ্ড 10 বছৰকৈ জেল আৰু 1 লাখ টকা ফাইন দিয়া হৈছে। দুজনক ফাইনটো নিদিয়া হ'লে কি ফাইন নিদিলে আৰু এইটো জেল আছে 1 বছৰমান। ফাইনটো নিদিলে আৰু 1 বছৰ। কাৰ আদালতে দিয়ে? এইটো আমাৰ মহামান্য এডিশনাল ডিষ্ট্ৰিক্ট এণ্ড সেশন জাজ। আপোনাৰ অঞ্চলৰ প্ৰতিটো খবৰ মুহূৰ্ততে লাভ কৰাৰ বাবে লাইক আৰু ফ'ল' কৰক ডি বাৰ্তা 24/7।